নমস্কাৰ সুপ্ৰভাত বহুত দিনৰ মূৰত লাইভ আহিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণীৰ বিষয়ে লাইভ আহি এটি ভাল খবৰ দিলে সকলোকে আৰু সেই ভাল খবৰটো নেকি আপোনালোকৰো নিশ্চয় জানিবলৈ মন গৈছে গতিকে বলকচোন অলপো পলম নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওঁ আৰু যদিহে আপোনালোকে অভিনেত্ৰী বৰষাৰাণীৰ বিষয়ে ভাল পায় তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আজি এক বিশেষ কাৰণত মই লাইভ আহিছোঁ আপোনালোকে মোৰ পিছফালে বহু ল'ৰা ছোৱালী দেখিছে আসলতে আজি কেইমাহমান আগতে আমি অডিশ্যন কল কৰিছিলোঁ যৌৱনে আমনি কৰে ছবিখনৰ কাৰণে আৰু সেই ছবিখনৰ অডিশ্যন কল কৰাৰ পিছত আমি অডিশ্যন ক্লোজ কৰালৈকে প্ৰায় 1800 সমগ্ৰ অসম একেবাৰে শদিয়াৰ পৰা বঙাইগাঁওলৈকে ধুবুৰীলৈকে ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছিলে 1800 ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছিলে কিন্তু আমি দুঃখিত যে 1800 ল'ৰা ছোৱালীৰ অডিশ্যন লোৱাটো সম্ভৱ নহয় আৰু যেহেতু পৰ্যায়ক্ৰমে সিলেকশ্যন হয় সেই 1800ৰ পৰা কেৱল 500 গৰাকী সিলেক্ট হৈছিলে ফাৰ্ষ্ট ইনিশিয়েল আৰু সেই 500 গৰাকীৰ আমি অডিশ্যন ৰাখিছিলোঁ 18 জানুৱাৰীৰ পৰা আমি আৰম্ভ কৰিছোঁ 17 নেকি ফাৰ্ষ্ট 17 তাৰিখৰ পৰা আমি অডিশ্যন আৰম্ভ কৰিছিলোঁ আৰু সেই 17 তাৰিখৰ পৰা একেবাৰে শদিয়াৰ পৰা এতিয়াও মই কৈছোঁ একেবাৰে শদিয়াৰো কেণ্ডিডেট আছিলে বঙাইগাঁওলৈকে কেণ্ডিডেট আছিলে বৰপেটা বঙাইগাঁও তেনেকৈ আমি অডিশ্যন লৈ আছোঁ বহু প্ৰতিভা থাকে যিয়ে হয়তো এখন সঠিক প্লেটফৰ্ম নাপায় আৰু মোৰ দেউতাৰ প্ৰতিখন ছবিতে যিমান আপোনালোকে আজিলৈকে দেখিছে ছবি যৌৱনে আমনি কৰে প্ৰথম যৌৱনে আমনি কৰেৰ পৰা মনত বিৰিণাৰ জুই বুকুৰ মাজত জ্বলে চেনাই মোৰ ভূঞা তেনেকৈ মোৰ পিতৃয়ে যথেষ্ট চেষ্টা কৰিছে যাতে নতুন মুখ প্ৰতিভা নতুন মুখ নতুন প্ৰতিভা বিচাৰি উলিয়াবলৈ আৰু সেই সন্ধান এইখন ছবিটো তেওঁ অব্যাহত ৰাখিছে গতিকে অডিশ্যন ৰাখি এবাৰ যিহেতু ছ'চিয়েল মিডিয়া খুব মানে সহজ হৈ পৰিছে সহজে যোগাযোগ কৰিবলৈ আগতে অডিশ্যন কল কৰাটো এটা বহুত জটিল আছিলে আজিকালি সকলো বহুত সহজ হৈ পৰিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে গতিকে এতিয়া আমাৰ আজি ছেকেণ্ড লাষ্ট অডিশ্যন আজি 23 তাৰিখ আজি আৰু কাইলৈ অডিশ্যন আছে আমি সদ্যহতে যিয়ে এপ্লাই কৰিছিলে অনলাইন তেখেতসকলৰ অডিশ্যন লৈছোঁ ইয়াৰ মাজৰে পৰা আপোনালোকে যৌৱনে আমনি কৰে দ্বিতীয়খনত কেইবাগৰাকীও নতুন মুখ দেখিব আমি আশাবাদী বহু প্ৰতিভা আমি পাইছোঁ আৰু বেয়াও লাগিছে যে হয়তো আমি সকলোকে ৰাখিব নোৱাৰিম আজি এই লাইভৰ জৰিয়তে যি 1800 এপ্লাই কৰিছিলে তাৰ পৰা আমি 500 সিলেক্ট কৰিলোঁ সেই 500ৰ পৰা হয়তো কেৱল 20 বা 25 জনহে থাকিব বা হয়তো 10-15 জন থাকিব মানে মোৰ এতিয়া এনেকুৱা লাগিছে মই এনেও আৱেগিক মোৰ এনেকুৱা লাগিছে আমি আকৌ বহি পেলাই স্ক্ৰিপ্টত যিমান পাৰোঁ সৰু সৰুকৈ হ'লেও যদি এজন বন্ধু আছিল এতিয়া সেই এজন বন্ধুক দুজন কৰি যিমান পাৰোঁ বা বিভিন্ন আৰু সৰু সৰু চৰিত্ৰ উলিয়াই যিমান আমি অডিশ্যন লৈছোঁ সকলোকে নোৱাৰিলেও প্ৰতিভা থকাখিনিক আমি যিমান পাৰোঁ এটা ব্ৰেক দিবলৈ চেষ্টা কৰিম সেয়া আমাৰ ফালৰ পৰা প্ৰতিশ্ৰুতি দিছোঁ বিশেষকৈ অডিশ্যনখিনি পিছলৈ বাৰু দেখুৱাম কিন্তু এতিয়াই হয়তো এওঁলোকো ভাল নাপাবও পাৰে সেইকাৰণে আমি মিডিয়াও তেনেকৈ এপ্ৰ'চ কৰা নাই গতিকে মিডিয়া হাউচসকলকো মই ক্ষমা বিচাৰিছোঁ বেয়া নাপাব কাৰণ নাজানো